এনেকৈ পাকটো দি পেলাই বেচন আৰু ময়দাখিনি সানি মই একদম লাহে লাহেকৈ টানি লৈছোঁ। আৰু যিমানে মিহি মিহি হয়, ৰছীখিনি যিমান মিহি হয় চানপাপৰিকেইটা খাবলৈ তিমানে ভাল লাগে। অলপ যদি শকত শকত হৈ থাকে তেতিয়া চানপাপৰিকেইটা খাবলৈ ইমান ভাল নহয়, একদম সূতাখিনি নিচিনাই লাগিছে। চানপাপৰিকেইটা বনাবৰ কাৰণে এইফালে মই কেৰাহীখন গৰম কৰি ইয়াত 2 চামুচ ঘি দিছোঁ আৰু ইয়াত মই দিছোঁ এবাটি ময়দা আৰু একেটা বাতিৰে মই আধা বাটি বেচন দিছোঁ। বেচনটো আপোনালোকে ময়দাৰ লগত সমান পৰিমাণৰ দিওঁ বুলি ভাবিলেও দিব পাৰিব। মই আধা বাটিয়ে দিছোঁ বেচন আৰু এইখিনি ভজা ভজা গোন্ধ ওলোৱালৈকে এনেকৈ মই ভাজি ল'ম। মিডিয়াম ফ্লেমতে ভাজিছোঁ, হাই ফ্লেমত ভাজিলে অকণমান সোনকালে জ্বলিও যাব পাৰে। আৰু ভজা ভজা ধুনীয়া গোন্ধ ওলাইছে, এইখিনি মই কাঢ়ি লৈছোঁ। আৰু চুগাৰ চিৰাপখিনি বনাবৰ কাৰণে এইফালে মই চচটোত 1.5 বাটি চেনি আৰু আধা বাটি ইয়াত মই পানী দিম। বেচন আৰু ময়দা যিহেতু 1.5 বাটি আছিলে, সেইটো কাৰণে চেনিও মই 1.5 বাটি দিছোঁ আৰু একেটা বাটিৰে মই পানীখিনি দিছোঁ, পানী আধা বাটি দিছোঁ। আৰু এইখিনি গলি যোৱালৈকে এনেকৈ ৰাখি দিম। আৰু এয়া দেখিছে ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ইয়াত দি দিছোঁ এচামুচ নেমু ৰস। নেমু ৰসটো যদি দিয়া নহয় তেতিয়া চুগাৰ চিৰাপখিনি যেতিয়া অকণমান ডাঠ হৈ যায় তেতিয়া গোটা বান্ধি যাব পাৰে, সেইটো কাৰণে ইয়াত মই এচামুচ নেমু ৰস দিছোঁ। একেবাৰে কম ফ্লেমতে মই এইখিনি উতলিবলৈ দিছোঁ, মাজে মাজে মই লৰাইও আছোঁ। আৰু যিখিনি বেচন আৰু ময়দা মই ভাজি লৈছিলোঁ অলপমান ঠাণ্ডা হোৱাৰ পাছত এনেকৈ মই চালি লৈছোঁ, যিহেতু ইয়াত অকণমান ভাজি দিওঁতে গোটা গোটা হৈ যায়। গোটা গোটা থাকিলে চানপাপৰকেইটা বনাবলৈ ইমান ভাল নহয়, সেইটো কাৰণে এনেকৈ মই চালি ল'লোঁ। আৰু এইফালে দেখিছে চুগাৰ চিৰাপখিনি অকণমান ডাঠো হৈছে, কালাৰটো অকণমান আহিছে আৰু অলপমান কালাৰ আহিব লাগিব। তথাপিতো মই আপোনালোকক দেখাই দিছোঁ। এটা বাতিত অকণমান পানী লৈ পেলাই ইয়াত মই 2 টোপালমান দি দিছোঁ আৰু দিয়াৰ লগালগ গোটা বান্ধি আহিছে, কিন্তু বেছি টান হৈ যোৱা নাই, অকণমান কোমল হৈ আছে। যেতিয়া আমি পানীখিনি দি দিম লগালগ টান হৈ আহিব লাগিব, তেতিয়াহে আমি সেই জোখটোলৈকে আমি উতলাব লাগিব, তেতিয়াহে চানপাপৰকেইটা খাবলৈ বেছি ভাল হয়। আৰু 1 মিনিটমানৰ পাছত মই আকৌ আপোনালোকক দেখাইছোঁ, কালাৰটোও ধুনীয়া হৈছে আৰু পানীত দিয়াৰ লগালগ টান হৈ আহিছে। এই জোখটোলৈকে আমি উতলাই ল'ব লাগিব। যদি ইয়াতকৈ ঢিলা হৈ থাকে আপোনালোকে চানপাপৰকেইটা বনাব নোৱাৰিব, ছিগি ছিগি যাব। আপোনালোকে কালাৰটো দেখি গম পাবই, এনেকুৱা ধৰণৰ কালাৰ আহিলে আপোনালোকে অফ কৰি দিব। যদি কালাৰটোত আপোনালোকে ধৰিব নোৱাৰে তেতিয়া বাতিত এনেকৈ পানী লৈ পেলাই আপোনালোকে তেনেকৈ চাই ল'ব পাৰে, যেনেকৈ সুবিধা হয় আপোনালোকে তেনেকৈ চাই ল'ব। চুগাৰ চিৰাপখিনি কাঢ়িবৰ কাৰণে এইফালে থালখনত মই অলপমান ঘি সানি লৈছোঁ। আৰু ঘি যদি সানি লোৱা নহয় তেতিয়া থালখনত বহুতখিনি লাগি ধৰে, সেইটো কাৰণে মই অলপমান ঘি সানি ইয়াতে চুগাৰ চিৰাপখিনি দি দিছোঁ। বা আপোনালোকৰ ওচৰত যদি নন ষ্টিক পেন থাকে আপোনাৰ তাতো অকণমান ঘি সানি পেলাই দি ল'বচোন, তাত ধুনীয়াকৈ আপোনালোকে এৰুৱাব পাৰিব। আৰু অলপমান গৰমো হৈ আছে আৰু মই 1 মিনিটমান এনেকৈ ৰাখি দিলোঁ অলপমান ঠাণ্ডা হ'বৰ কাৰণে। অলপ ঠাণ্ডা হৈছে, বহুত বেছি ঠাণ্ডা হৈ গ'লেও আমি চানপাপৰকেইটা বনাব নোৱাৰিম, অলপমান গৰমে গৰমে আমি কামখিনি কৰিব লাগিব। আৰু এয়া দেখিছে অলপ গৰম হৈয়ে আছে, তথাপিতো মই হাতেৰে এনেকৈ এডাল ৰছী নিচিনাকৈ টানি ল'ম। আৰু যিমানে পাৰে আপোনালোকে তেনেকৈ টানি ল'ব, তেতিয়াহে চানপাপৰকেইটা বনাবলৈ ভাল হয়। যিমান পাৰে আপোনালোকে তেনেকৈ টানিব, 20-25 বাৰ যিমান পাৰে আপোনালোকে তিমান টানিব। অলপ গৰম হৈ আছে, অলপ দেৰি টনাৰ পাছত আপোনালোকে দেখিছে কালাৰটো অকণমান চেঞ্জ হৈ গৈছে আৰু অলপ টান নিচিনাও হৈছে, যিহেতু অকণমান ঠাণ্ডাও হৈছে। আৰু এতিয়া মই এডাল ৰিঙৰ নিচিনাকৈ এনেকৈ বনাই ল'ম। আৰু এনেকৈ ৰিঙৰ নিচিনাকৈ বনোৱাৰ পাছত এনেকৈ মই যিখিনি বেচন আৰু ময়দা ভাজি লৈছিলোঁ তাতে মই ইয়াত দি দিছোঁ। আৰু বেচন আৰু ময়দাখিনি দিয়াৰ পাছত খুব সাৱধানে আপোনালোকে এনেকৈ পকাই পকাই টানি যাব, বহুত জোৰ দি নাটানিব। যদি কেনেবাকৈ ছিগি যায় তেতিয়া চানপাপৰকেইটা বনাব পৰা নাযাব। এই ভিডিঅ'টো যদি আপোনালোকে ভালকৈ চাই বা কথাখিনি ভালকৈ বুজি লয় তেতিয়া আপোনালোকে প্ৰথমবাৰ বনাওঁতে আপোনালোকে চানপাপৰ বনাব পাৰিব। যেতিয়া আমি ৰিংটো বনোৱাৰ পাছত বেচনখিনিত দি দিওঁ তেতিয়া অলপমান কোমল হৈ থাকে প্ৰথম অৱস্থাত, সেই সময়টোতে অলপ সাৱধানে বনাব লাগে। পাছৰ সময়টোত আপোনালোকে ইমান ছিগি নাযায়, পাছৰ সময়টোত আপোনালোকে লাহে লাহে ধুনীয়াকৈ টানি থাকিব পাৰিব। প্ৰথম সময়ছোৱাত যদি আপোনালোকে পাকটো দি পেলাই লাহে লাহে টানি থাকে তেতিয়া খুব ধুনীয়াকৈ আপোনালোকে বনাব পাৰিব। এয়া মই পাকটো আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। পাকটো খেলি মেলি নকৰিব, তেতিয়াও চানপাপৰকেইটা বনাবলৈ অকণমান দিগদাৰ হৈ যায় পাকবোৰ খেলি মেলি হৈ গ'লে। ভাজি লোৱা ময়দাখিনিত এনেকৈ মই সানি সানি একদম লাহে লাহেকৈ টানি পেলাই বনাই লৈছোঁ। এয়া দেখিছে একদম সূতাখিনি নিচিনাই লাগিছে, একদম মিহি মিহি। এয়া মই একদম ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ, একদম মিহি মিহি। যদি অকণমান গোটা শকত হয় তেতিয়া চানপাপৰকেইটা অকণমান টান নিচিনা হৈ যায়, সেইটো কাৰণে যিমান পাৰে মিহি কৰিব। আৰু শেষৰ সময়লৈ অকণমান হাতখন বিষাই টানি টানি, কিন্তু খুব সাৱধানে টানিব লাহে লাহে, তেতিয়া খুব ধুনীয়াকৈ আপোনালোকে চানপাপৰকেইটা ঘৰতে বনাব পাৰিব। চানপাপৰকেইটা বনাবলৈ যিহেতু আমাক বেছি বস্তু দৰকাৰ নহয়, ঘৰত থকা বস্তুৱে আপোনালোকে
বনাব পাৰিব। যদি ঘৰত বেচনো নাথাকে আপোনালোকে অকল ময়দা ভাজি পেলাই তেনেকৈও বনাওঁ বুলি ভাবিলেও বনাব পাৰিব। এয়া মোৰ চানপাপৰিখিনি ৰেডি হৈ গ'ল আৰু একেবাৰে ঠাণ্ডাও হৈ গ'ল। আপোনালোকে এইখিনি সমান চাইজত কেঁচিৰে কাটি পেলাই বনাওঁ বুলি ভাবিলেও সমানকৈ তেনেকৈ বনাব পাৰিব। মই এনেকৈ লৈছোঁ, মই এনেকৈ ছিঙি বনাই গৈছোঁ আৰু খুব হেঁচি দিব নালাগে। যিকোনো এটা পাত্ৰত আপোনালোকে লৈ ল'ব, সৰু যিকোনো এটা পাত্ৰত যিটো চাইজ দিয়ে আপোনালোকে যেনেকুৱা চাইজত দিয়ে তেনেকৈ বনাব পাৰিব। একেবাৰে আলসতে দিব, বেছি হেঁচি দিলে চানপাপৰকেইটা অকণমান টান হৈ যায়। সেইটো কাৰণে যিমান পাৰে ওপৰতে এনেকৈ দি পেলাই বনাব পাৰিব। আৰু আপোনালোকে বনাওঁতে ৰছীখিনি যিমান পাতল পাৰে তিমান পাতল কৰিব, তেতিয়া চানপাপৰকেইটা খুব ধুনীয়া হয়। এইফালে দেখিছে মোৰ ধুনীয়াকৈ চানপাপৰকেইটা হৈ গৈছে। এনেকৈ মই গোটেইখিনি বনাই ল'লোঁ। যদি আগতে আপোনালোকে বনোৱা নাই এবাৰ আপোনালোকেও বনাই চাব, বহুত ধুনীয়া হয়। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ।